Good news বন্ধু বান্ধৱী সকল Assam Police new vacancy new recruitment 2023-24 so finally ইয়াতে মন কৰিব 7/10/2023 অলপমান আগতে নোটিস মুকলি কৰি দিয়া হৈছে অসম পুলিচৰ অফিচিয়েল ওয়েবসাইটত যেটো আমাৰ শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয় so ইয়াতে মন কৰিব so আমাৰ UB পদ 1645 1645 টা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আৰু আমাৰ AB 2300 পদ মুকলি কৰি দিয়া হৈছে টোটাল আমাৰ বন্ধু বান্ধৱী সকল 5325 5325 টা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে তাৰ ভিতৰত APR আছে Commando Battalion আছে ABUB SI তাৰ পিছত ড্ৰাইভাৰ কুক সো সকলোখিনি ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আৰু এইটোৰ ভিতৰত জৰিয়তে সকলোখিনি নোটিস মই ক'বলৈ বিচাৰিছো সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন লগতে এনালাইটিক ভিডিওবিলাক সকলোৰে আগত পাবলৈ সো বন্ধু বান্ধৱী গল এতিয়া মন কৰিব প্ৰথমে যেটো আমাৰ আসাম পুলিচ AB এন্ড UB পদ আছে হেতু আমি প্ৰথমে জানিলাম ঠিক আছে তাৰ পিছত আমাৰ যেটো APR আছে ড্ৰাইভাৰ আছে যিবিলাক আমাৰ আদাৰ্স ভ্যাকেন্সি আছে SI আছে কমান্ডো আছে হেতু আমি জানিব পাৰিম ঠিক আছে সো এতিয়া মন কৰিব ইয়াত ফাইনালি মই ক্লিক কৰি দিছো ইয়াতে যাব যে আমাৰ ইয়াতে মন কৰিব বন্ধু বান্ধৱী সকল so 7/10/2023 recruitment of 1645 post of constable UB 2300 post of constable AB in Assam Police and 1 post of constable UB in APRO so finally মই নোটিসত ক্লিক কৰি দিছো ক্লিক কৰি দিয়া লগে লগে যেটো নোটিসখন ডাউনলোড হৈ আহি গল সো এতিয়া মন কৰিব সো আপোনালোকৰ বয়সটো কিমান লাগিব অসম পুলিচ যেটো আমাৰ AB and UP পদ মুকলি কৰি দিয়া হৈছে আৰু পঢ়াশুনা কিমান লাগিব ইয়াতে যাই ল ফাইনালি অফিচিয়েল নোটিসখন আহি গল সো ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল ডেটটো ইয়াতে যাব আপোনালোকে যে অফিস অফ দা চেয়ারম্যান স্টেট লেভেল পুলিশ রিক্রুটমেন্ট বোর্ড আসাম রিহাবাৰী গুৱাহাটী ফাইনালি আমাৰ 6/10/2023 নোটিসখন বনাইছে কিন্তু অলপমান আগতে নোটিসখন মুকলি কৰি দিয়া হৈছে অসম পুলিচৰ অফিচিয়েল ওয়েবসাইট যেটো আমি শৰ্ট ফৰ্মৰ SLPRB বুলি কোৱা হয় সো ইয়াতে মন কৰিব এতিয়া ৰিক্ৰুটমেন্ট অফ 1645 পোষ্ট অফ কনস্টেবল UB 2300 post of constable AB in Assam Police and 1 post of constable UB in APRO ঠিক আছে সো ইয়াতে মন কৰিব বন্ধু বান্ধৱী টোটাল আমাৰ কিমান হৈ গল ইয়াতে ফাইনালি চাব ইয়াতে চাব 5563 ঠিক আছে 5563 ইয়াতে যেটো আমাৰ 1645 টা আৰু এইটো আমাৰ 2300 ঠিক আছে টোটাল আমাৰ ভ্যাকেন্সি সো এতিয়া এই ভ্যাকেন্সি খিনি আমাৰ অনলাইন আবেদন কেতি হ'ব ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল সো অনলাইন আবেদন আমাৰ অক্টোবৰ মাহত চলিব মানে 15/10/2023 to 1/11/2023 ৰ ভিতৰত আমি অনলাইন আবেদন কৰিব পাৰিম অনলাইন এপ্লিকেশন ঠিক আছে তাৰ পিছত আহি গল ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল সো সকলোখিনি ক'বলৈ গলে ভিডিওটো বহুত দীঘলীয়া হ'ব ঠিক আছে সো ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিও বনাই দিম সো এতিয়া মন কৰিব আপোনালোকে ইয়াতে যাব সো আমাৰ হয়তো বয়সটো কিমান লাগিব ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল সো আমাৰ যেটো বয়স আছে হেতু আমাৰ কিমান লাগিব ঠিক আছে সো ইয়াতে যাব আমাৰ যেটো UB পদ আছে AB পদ আছে তাতে আমাৰ যেটো 18 পৰা 25 বছৰ লৈকে ধৰি দিয়া হয় আৰু যেটো মই অলৰেডি এটা ভিডিও বনাই দিছো বন্ধু বান্ধৱীসকল যে 100% কৈছিলো যে আমাৰ প্ৰায় 1 জানুৱাৰী 2023 ধৰিব তেনেহলে আমাৰ কিমান হৈ গল 1 জানুৱাৰী 1998 and 1 জানুৱাৰী 2005 মই 100% কেইদিন মান আগতে এটা ভিডিও বনাই দিছো যে আমাৰ এইটোৱে ডেট অফ বাৰ্থ থাকিব এইটোৱে আমাৰ বয়স এজ লিমিটৰ থাকিব আৰু 100% এইটো ধৰিছে চাই লোৱা বন্ধু বান্ধৱীসকল আৰু লগতে ইয়াতে আপোনালোকে মন কৰিব আমাৰ যিসকল SC ST সকল আছে তেওঁলোকৰ কাৰণে 5 ইয়াৰ্স মানে এক্স ৰিলেকশন তাৰ পিছত আমাৰ OBC MOBC কাৰণে 3 ইয়াৰ্স মানে এক্স ৰিলেকশন তাৰ পিছত ইয়াতে মন কৰিব আমাৰ যিবিলাক হোম গাৰ্ড আছে VDB আছে তাৰ কাৰণে আমাৰ 3 ইয়াৰ্স মানে এক্স ৰিলেকশন ঠিক আছে তাৰ পিছত আহি গল আমাৰ যিবিলাক FMM OS আছে SPO আছে তাৰ কাৰণে আমাৰ যেটো 10 ইয়াৰ্স মানে এক্স ৰিলেকশন সো এতিয়া আহি গল আমাৰ মিনিমাম এডুকেশন কোৱালিফিকেশনটো কিমান লাগিব সো বন্ধু বান্ধৱীসকল যেটো আমাৰ UB পদ আছে তাতে হাই সেকেন্ডাৰী পাস কৰিব লাগিব ঠিক আছে আৰু যদি আমাৰ AB পদ আছে তাতে অকল মেট্ৰিক বা SSLC পাস কৰিলে হৈ যাব তাৰ পিছত আহি গলে এটা মন কৰিব সো আমাৰ হাইটটো কিমান লাগিব হাইটটো আমাৰ সেম থাকিব জেনাৰেল OBC MOBC SC কাৰণে 162.56 cm মেল এন্ড ফিমেল থাকিব 154.94 cm এন্ড আমাৰ ST হিলছৰ কাৰণে 160.2 cm মেল এন্ড 152.40 cm ফিমেল তাৰ পিছত আহি গল আমাৰ চেষ্টটো জেনাৰেল OBC MOBC SC ST ৰ কাৰণে থাকিব নরমাল 80 এন্ড আমাৰ 5 মান ফুল হ'ব লাগিব ST হিলছৰ কাৰণে 78 থাকিব
আৰু 5 মান ফুল হ'ব লাগিব টোটাল আমাৰ 83 মান হ'ব লাগিব ঠিক আছে সো তাৰ পিছত আহি গ'ল বন্ধু বান্ধৱীসকল সো ইয়াতে আকৌ তেনেকুৱা ধৰণৰ একো ইম্পৰ্টেন্ট নাই যেহেতু আজি আমি ইয়াতে আলোচনা কৰিম সকলোখিনি ইম্পৰ্টেন্ট বিষয় ঠিক আছে যেহেতু আমাৰ বহুত নোটিছ মুকলি কৰি দিয়ে হৈছে আৰু আমাৰ ৰানিং কিমান আছে এইটো সেম থাকিব লং জাম্প সেম থাকিব ইয়াৰ ওপৰত আৰু আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম সো এতিয়া যেহেতু ফাইনালি আমাৰ এভি এণ্ড ইউবি পদটো হৈ গ'ল ঠিক আছে সো এতিয়া আমাৰ যেটো নেক্সট পদ আছে সেইটো আমি এতিয়া আলোচনা কৰিম সো এতিয়া মন কৰিব প্ৰথম পদটো মই যাও এতিয়া ইয়াতে মন কৰিব 7/10/2023 যেটো আমাৰ প্ৰথম ইয়াতে মুকলি কৰি দিয়া হৈছে 144 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিশ ইউবি ইন আসাম পুলিশ ঠিক আছে যেটো আমাৰ 144 পোষ্ট মুকলি কৰি দিয়া হৈছে এসআই যেটো আমাৰ সাব ইন্সপেক্টৰ সো তাতে ইয়াতে মন কৰিব আপোনালোকে বয়সটো কিমান লাগিব ঠিক আছে ইয়াতে চাব বন্ধু বান্ধৱীসকল সো আমাৰ ফাইনালি অফিস অফ দা চেয়ারম্যান স্টেট লেভেল পুলিশ রিক্রুটমেন্ট বোর্ড আসাম রিহাবাৰী গুৱাহাটী ফাইনালি আমাৰ যেহেতু রিক্রুটমেন্ট ফৰ 144 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিশ ইউবি ইন আসাম পুলিশ ঠিক আছে সো ইয়াতে মন কৰিব যেটো আমাৰ 144 পোষ্ট মুকলি কৰি দিয়া হৈছে ইয়াতে চাব আপোনালোকে সো আনৰিজাৰ্ভৰ কাৰণে 74 পোষ্ট থাকিব ওবিসি এমওবিসিৰ কাৰণে 38 থাকিব এসসি কাৰণে 9 থাকিব এসটিপি কাৰণে 14 থাকিব এসটিপিৰ কাৰণে 14 থাকিব এণ্ড এসটি হিলছৰ কাৰণে 9 থাকিব টোটাল আমাৰ যেটো 144 পোষ্ট থাকিব আৰু ইয়াতে আপোনালোকে চাই লওক সো আমাৰ যেটো বয়স আছে হেতু কিমান লাগিব মানে হেইফালে ইয়াত কোৱা আছে যে ক্যান্ডিডেট শুড নট বি মোর দেন 26 ইয়ার এন্ড not less than 20 years ঠিক আছে মানে 20 বছৰ হ'ব লাগিব এন্ড হেইফালে 26 years হ'ব লাগিব ঠিক আছে মানে 1/1/2023 হেইফালে আমাৰ 1/1/2003 আৰু হেইফালে কোৱা আছে আমাৰ 1/1/1997 ঠিক আছে আৰু আমাৰ যেহেতু এসসি এসটি সকলৰ কাৰণে তো এক্সিলেকশন আছে এটো জানে আপোনালোকে তাৰ পিছত আহি গ'ল আমাৰ এডুকেশন কোৱালিফিকেশন ইয়াতে কোৱা আছে যে ক্যান্ডিডেট মাস্ট বি এ গ্ৰেজুৱেচন ইন আৰ্টস সায়েন্স কমাৰ্স মানে ইয়াতে কোৱা আছে যি কোনো বৰ্ডৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনে হলে এই আমাৰ যেটো ইউবি পদ আছে 144 ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে তাৰ পিছত আহি গ'ল ইয়াত আমাৰ হাইটটো কিমান লাগিব যেটো আমাৰ 144 পোষ্ট আছে সো আমাৰ জেনাৰেল ওবিসি এমওবিসি এসসি মেলৰ কাৰণে থাকিব 162.56 cm and female থাকিব 154.94 cm and আমাৰ ST hills STP ৰ কাৰণে থাকিব 160.2 cm and female লাগিব 152.40 cm সিয়াছে আমাৰ সেম থাকিব তাৰ পিছত আহি গ'ল বন্ধু বান্ধৱীসকল সো এতিয়া আমাৰ যেটো নেক্সট আছে আমাৰ কমান্ডো ব্যাটালিয়নটো কি আছে হেতু আমি যাম ঠিক আছে যেহেতু আমাৰ এটো হৈ গ'ল তাৰ পিছত আহি গ'ল আমাৰ ৰিক্ৰুটমেন্ট ফৰ পোষ্ট অফ সাব ইন্সপেক্টৰ এবি ফৰ আসাম কমান্ডো ব্যাটালিয়ন যেটো আমাৰ আসাম কমান্ডো ব্যাটালিয়নৰ কাৰণে যেটো আমাৰ সাব ইন্সপেক্টৰ আছে তাতে আমাৰ 51 পোষ্ট মুকলি কৰি দিয়া হৈছে ঠিক আছে সো ইয়াতো আমাৰ সেম লাগিব মানে পঢ়া শুনাটো গ্ৰেজুৱেচন পাছ থাকিব লাগিব তাৰ পিছত আহি গ'ল বন্ধু বান্ধৱীসকল আমাৰ ৰিক্ৰুটমেন্ট ফৰ ইয়াতে মন কৰিব 7 পোষ্ট অফ সাব ইন্সপেক্টৰ of police communication in Assam Police radio organization যেটো আমাৰ এপিআৰ ফালৰ পৰা 7 পোষ্ট মুকলি কৰি দিয়া হৈছে সাব ইন্সপেক্টৰ ঠিক আছে তাৰ পিছত আহি গ'ল ইয়াতে মন কৰিব 114 post of constable UB and 1 post of constable AV ঠিক আছে ইয়াতে মন কৰিব যেটো আমাৰ ব্যাকলগ পোষ্ট ফৰ হিলছ ট্ৰেবৰ কাৰণে যেটো আমাৰ 140 and 1 আমাৰ টোটালি 115 পোষ্ট মুকলি কৰি দিয়া হৈছে তাৰ পিছত আহি গ'ল ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল আমাৰ যেটো ৰিক্ৰুটমেন্ট অফ 164 পোষ্ট অফ কনষ্টেবল এবি ফৰ আসাম কমান্ডো ব্যাটালিয়ন আমাৰ আসাম কমান্ডো ব্যাটালিয়নৰ কাৰণে 164 পোষ্ট মুকলি কৰি দিয়া হৈছে সো ইয়াতে আমি চাম এতিয়া কি আমাৰ প্ৰচেছটো আছে হয়তো আমাৰ পঢ়া শুনা কিমান লাগিব বয়স আমাৰ কিমান লাগিব ঠিক আছে সো ফাইনালি ইয়াতে আহি গ'ল বন্ধু বান্ধৱীসকল সো Office of the Chairman State Level Police Recruitment Board Assam Rihabari Guwahati ইয়াতে মন কৰিব recruitment of 164 post of Constable AB for Assam Commando Battalion ঠিক আছে যেহেতু আমাৰ 164 পোষ্ট মুকলি কৰি দিয়া হৈছে কমান্ডো ব্যাটালিয়ন বোর্ড আৰু এইটো আমাৰ অনলাইন এপ্লাই সেম থাকিব ইয়াতে মন কৰিছে সো এতিয়া মন কৰিব বন্ধু বান্ধৱীসকল সো ইয়াত আমাৰ পঢ়া শুনা কিমান লাগিব ঠিক আছে কিন্তু আৰু এটা কথা ইয়াতে মন কৰিব সো ইয়াতে আমাৰ বয়সটো প্ৰথমে চাব যে আমাৰ 18 to 21 ইয়াৰ্স লৈকে দিয়া হৈছে ঠিক আছে মানে 18 পৰা 21 বছৰ লৈকে যিসকলে আছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব লগতে আমাৰ এসটি এসসি সকলৰ 5 ইয়াৰ্স মান আমাৰ ওবিসি এমওবিসিৰ কাৰণে 3 ইয়াৰ্স মান আৰু আমাৰ ভিডিবি তাৰ পিছত আমাৰ হোমগাৰ্ডৰ কাৰণে 3 ইয়াৰ্স মান এক ৰিলেক্সন দিয়া হয় ঠিক আছে মুঠতে ইয়াতে আপোনালোকক মানে 1/1/2005 আৰু 1/1/2002 ভিতৰ যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব জেনেৰেল কাষ্ট সকলে ঠিক আছে আৰু আমাৰ x2 কান কৰিব 1/1/2023 আৰু মই যেটো অলৰেডি আগতে এটা ভিডিও বনাই দিছো কিন্তু
তাৰপিছত এতিয়া মন কৰিব বন্ধু বান্ধৱী চ' আমাৰ ইয়াত পঢ়া শুনা কিমান লাগিব অকল যদি 10 পাছ মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত আপোনালোকে যোগদান কৰিব পাৰিব আৰু ইয়াতে আহি গ'ল যে আমাৰ জেনেৰেলসকলৰ 167 হাইট লাগিব ফিমেল লাগিব 162 cm হাইট আৰু OBC MOBC SCৰ কাৰণে হাইট লাগিব আমাৰ মেল থাকিব 162 cm এণ্ড ফিমেল থাকিব 157 cm আৰু ST হিলছৰ কাৰণে ST প্লেনাৰীৰ কাৰণে গোৰ্খাৰ কাৰণে লাগিব 160.2 cm এণ্ড ফিমেল লাগিব 152.40 cm তাৰপিছত আহি গ'ল আমাৰ চেষ্টটো চ' আমাৰ চেষ্টটো জেনেৰেল OBC MOBC SC ST পিৰ কাৰণে লাগিব নৰ্মেল 85 এণ্ড 5 মান ফুলাব লাগিব টোটেল 90 এণ্ড আমাৰ ST হিলছৰ কাৰণে 80 হ'ব লাগিব 5 মান ফুলাব লাগিব 85 হ'বই লাগিব ঠিক আছে চ' তাৰপিছত আমাৰ আহি গ'ল নেক্সটত মই ক'বলৈ বিচাৰিছোঁ ইয়াতে যেহেতু আমাৰ আহি গ'ল 1645 পোষ্ট আমাৰ UB আৰু AB আমাৰ 2300 পোষ্ট যেহেতু মুকলি কৰি দিয়া হৈছে ঠিক আছে চ' বহুত এটা ভাল খবৰ বন্ধু বান্ধৱীসকল চ' তাৰপিছত আহি গ'ল আমাৰ নেক্সটটো চাই লওঁ ইয়াতে মন কৰিব চ' ইয়াতে চাব বন্ধু বান্ধৱীসকল চ' ৰিক্ৰুটমেণ্ট ফৰ 204 post of constable of police communication ঠিক আছে 2 post of constable dispatch reader 2 post of constable messenger 2 post of constable carpenter in APR যেটো আমাৰ APR ফালৰ পৰা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এইটো এতিয়া আমি চাম ঠিক আছে সো এই নোটিছখন ফাইনালি আহি গ'ল আপোনালোকে মন কৰিব ইয়াতে বন্ধু বান্ধৱীসকল ইয়াতে চাব আপোনালোকে যে আমাৰ ৰিক্ৰুটমেণ্ট ফৰ 204 পোষ্ট অফ কনষ্টেবল অফ আসাম কমিউনিকেশ্যন 2 পোষ্ট অফ কনষ্টেবল ডিসপাচ ৰেডাৰ 2 পোষ্ট অফ কনষ্টেবল মেসেঞ্জাৰ 2 পোষ্ট অফ কনষ্টেবল কাৰ্পেণ্টাৰ ইন APR ঠিক আছে যেটো আমাৰ APR ফালৰ পৰা হিফালে 204 আৰু হিফালে আমাৰ 226 ঠিক আছে ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে মন কৰিব আমাৰ এপ্লাই অনলাইন আবেদন সেম ডেট থাকিব আৰু ইয়াতে মন কৰিব সো আমাৰ পঢ়া শুনা কিমান লাগিব এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাস লাগিব ইয়াতে আমাৰ যেটো ড্ৰাইভিং ভ্যাকেন্সি মুকলি কৰি দিয়া আছে তাৰ কাৰণে আপোনালোকে ইয়াতে যাব সো আমাৰ মেট্ৰিক পাস লাগিব ঠিক আছে SSLC পাস লাগিব লগতে ইয়াতে কোৱা আছে যে LMB অৰ MMB অৰ SMB যিকোনো এখন যদি ড্ৰাইভিং লাইসেন্স থাকে তেনেহলে আপোনালোকে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে এটো ক্লিয়াৰ হৈ গ'ল তাৰপিছত আহি গ'ল ইয়াতো কোৱা হৈছে বন্ধু বান্ধৱীসকল যে আমাৰ মেট্ৰিক পাস লাগিব লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এই যেটো আমাৰ হেইফালে ইয়াতে মন কৰিব আমাৰ যেটো হেইফালে কাৰ্পেণ্টাৰ মুকলি কৰি দিয়া হৈছে হেইটো নহয় আমাৰ যিবিলাক ওপৰত পোষ্ট আছে ইয়াত মানে আপোনালোকৰ যেটো APR পদ মুকলি কৰি দিয়া আছে প্ৰায় আমাৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ঠিক আছে আৰু আমাৰ অকল মেট্ৰিক পাস থাকিলে হৈ যাব আৰু বয়সটো আমাৰ সেম থাকিব 18 to 25 আৰু হিপলে আমাৰ 11 1998 এণ্ড 11 2005 আৰু ST সকলৰ কাৰণে যেহেতু আমাৰ এক্সিডাকশন দিয়া আছে তাৰপিছত আহি গ'ল আমাৰ নেক্সট ভ্যাকেন্সিটো কি আহি গ'ল ঠিক আছে ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল যে আমাৰ ৰিক্ৰুটমেণ্ট ফৰ 1 পোষ্ট অফ এসিস্ট্যান্ট আমাৰ যেটো 1 পোষ্ট এসিস্ট্যান্ট মুকলি কৰি দিয়া হৈছে এইফালে সো এটো আমাৰ হাইলেংগৰ বৰ্ড হয় তাৰপিছত আহি গ'ল আমাৰ ৰিক্ৰুটমেণ্ট ফৰ 2 পোষ্ট অফ হাবিলদাৰ ঠিক আছে তাৰপিছত আহি গ'ল আমাৰ ৰিক্ৰুটমেণ্ট ফৰ 1 পোষ্ট অফ নাৰ্ছ 2 পোষ্ট অফ ল্যাবৰেটৰী টেকনিচিয়ান 4 পোষ্ট অফ টিচাৰ 2 পোষ্ট অফ হেফলা কেয়াৰ মানে বন্ধু বান্ধৱীসকল বহুত ধৰণৰ পদ মুকলি কৰি দিয়া হৈছে তাৰপিছত আহি গ'ল আমাৰ ৰিক্ৰুটমেণ্ট ফৰ 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচ ঠিক আছে ইয়াতে মন কৰিব আসাম পুলিচৰ ফালৰ পৰা আৰু আমাৰ 645টা ভ্যাকেন্সি মুকলি কৰি দিছে ড্ৰাইভিং ঠিক আছে ইয়াতে আপোনালোকে অকল 10 পাস কৰিলে হ'ব লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল সো ৰিক্ৰুটমেণ্ট ফৰ 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচ যেহেতু আমাৰ 654 পোষ্ট মুকলি কৰি দিয়া হৈছে আমাৰ এপ্লাই অনলাইন সেম থাকিব লগতে আনৰিজাৰ্ভ 333 পোষ্ট থাকিব OBC MOBC 177 পোষ্ট থাকিব SC থাকিব আমাৰ 46 ST থাকিব 65 ST থাকিব 33 টোটাল আমাৰ 654 আৰু ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল সো আমাৰ অকল 10 পাস মেট্ৰিক পাস কৰিলে হ'ব লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ভ্যালিড ড্ৰাইভিং লাইসেন্স থাকিব লাগিব মানে আমাৰ LMB বা MMB এণ্ড আমাৰ SMB যিকোনো এখন ড্ৰাইভিং লাইসেন্স থাকিলে আমি অনলাইন আবেদন কৰিব পাৰিম আমাৰ যেটো 645টা ভ্যাকেন্সি মুকলি কৰি দিয়া আছে ড্ৰাইভিং ভ্যাকেন্সি ঠিক আছে সো এতিয়া ইয়াতে চাব বন্ধু বান্ধৱীসকল ইয়াতে আমাৰ বয়সটো কিমান দিয়া আছে বয়সটো আমাৰ 18 to 25 ইয়াৰ্স লৈকে বয়স দিয়া আছে ঠিক আছে ইয়াত মানে বেছি দিয়া নাই আৰু যিসকল ST সকল আছে মানে এক্সিডাকশন দিয়া হয় এইটো আপোনালোকে জানে আৰু তাৰপিছত ইয়াতো আমাৰ হাইটটো সেম বিচাৰিছে চেষ্টটো আমাৰ সেম লাগিব সো এইটো আমাৰ ক্লিয়াৰ হৈ গ'ল তাৰপিছত আহি গ'ল আমাৰ নেক্সটত কি আছে ইয়াতে মন কৰিব সো নেক্সটত আমাৰ আহি গ'ল ৰিক্ৰুটমেণ্ট ফৰ 58 পোষ্ট অফ আমাৰ যেটো বোটমেন ইন আসাম পুলিচ বোটমেন যেটো পোষ্ট মুকলি কৰি দিয়া আছে টোটাল আমাৰ যেটো 58 পোষ্ট থাকিব ইয়াতে আমাৰ এডুকেশন কোৱালিফিকেশন কিমান লাগিব হেতু আপোনালোকে ইয়াতে চাব
সো যেটো আমাৰ ৰিক্ৰুটমেন্ট ফৰ 58 পোষ্ট অফ বটমেন ইন আসাম পুলিচ ঠিক আছে ইয়াতে আমাৰ যেটো মেল ক্যান্ডিডেট ফৰ মানে অকল মেল ক্যান্ডিডেট হে এই আমাৰ যেটো বটমেন পোষ্টটো আছে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব ওকে সো ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল টোটাল আমাৰ যেটো 58 পোষ্ট আছে আৰু ইয়াতে আপোনালোকে চাব বয়সটো 18 to 25 ইয়াৰ্স লৈকে দিয়া আছে আৰু আমাৰ ইয়াতে কোৱালিফিকেশন ইয়াতে মন কৰিব ইয়াতো আমাৰ মেট্ৰিক পাস লাগিব লগতে ইয়াতে আপোনালোকে বন্ধু বান্ধৱীসকল যেটো আমাৰ হায়াৰ এডুকেশন কোৱালিফিকেশন তাৰ পিছত আমাৰ প্ৰফিচিয়েন্সি ইন স্পৰ্ট মানে আমাৰ বিভিন্ন আদাৰ্স ইয়াৰ ধৰণৰ আমাৰ যিবিলাক সাৰ্টিফিকেট আছে বা আমাৰ ডিপ্লোমা আছে হেতু দিয়া আছে ঠিক আছে সো ইয়াৰ পিছত আহি গল আমাৰ নেক্সট ভ্যাকেন্সিটো কি আহি গল ইয়াতে মন কৰিব যে আমাৰ ৰিক্ৰুটমেন্ট ফৰ 10 পোষ্ট অফ কুক যেটো আমাৰ গ্ৰেড 4 পৰা আমি আমাৰ যেটো কুক ভ্যাকেন্সি আছে হেতু মুকলি কৰি দিয়া আছে ইয়াতে মন কৰিব 10 পোষ্ট অফ কুক ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে ইয়াতে চাব বন্ধু বান্ধৱীসকল মই জনাই দি আছো ইয়াতে লগতে আৰু বহুত ভ্যাকেন্সি মুকলি কৰি দিয়া আছে গ্ৰেড 4 ৰ বাবে আৰু ইয়াতে আপোনালোকে কি পাস লাগিব হেতু প্ৰথমে চাই লও সো আমাৰ বয়সটো দিয়া আছে 18 to 14 লৈকে ঠিক আছে মানে সৰি 18 to 40 লৈকে মানে 18 পৰা 40 বছৰ লৈকে বয়স দিয়া হৈছে আৰু এইফালে 11 1983 and 11 2005 ঠিক আছে আৰু ইয়াতে আপোনালোকে মন কৰিব ইয়াতে কোৱা হৈছে মানে আপোনালোকে এইফালে বন্ধু বান্ধৱীসকল মানে 5 পাছৰ পৰা ঠিক আছে এইফালে ফৰ 5 পাছৰ পৰা আপোনালোকে 12 পাছ লৈকে এই পদবিলাকত অনলাইন আবেদন কৰিব পাৰিব 5 পাছ 6 পাছ 7 পাছ 8 পাছ যি নহয় কিয় ঠিক আছে আমাৰ যেটো গ্ৰেড 4 ভ্যাকেন্সি মুকলি কৰি দি আছে তাৰ পিছত ইয়াতে মন কৰি আমাৰ ৰিক্ৰুটমেন্ট ফৰ 54 পোষ্ট অফ আমাৰ গ্ৰেড 4 স্টেপ 26 কুক তাৰ পিছত আমাৰ বাৰবাৰ 12 ঠিক আছে ওয়াটাৰ কেৰিয়াৰ 3 ধবি আমাৰ 11 তাৰ পিছত আমাৰ এইফালে ইন আসাম পুলিচ 53 পোষ্ট অফ গ্ৰেড 4 স্টেপ সো আমাৰ যিমানখিনি গ্ৰেড 4 ভ্যাকেন্সি মুকলি কৰি দি আছে ধবি আছে বাৰবাৰ আছে কবলাৰ আছে ঠিক আছে বহুত পদ ইয়াতে থাকিব আসাম কমান্ডো ব্যাটালিয়ন আমাৰ থাকিব সো টোটালি আমাৰ ইয়াতে কি লাগিব ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল মই জনাই দি আছো ইয়াতে মানে ইয়াতো আপোনালোকে সেম লাগিব মানে যদি আপোনালোকে 5 পাস কৰিছে তেনেহলে ইয়াত অনলাইন আবেদন কৰিব পাৰিব যেটো আমাৰ গ্ৰেড 4 ভ্যাকেন্সি মুকলি কৰি দি আছে ঠিক আছে মানে 5 পাসৰ পৰা ডাইৰেক্টলি হেইফালে আপোনালোকে 12 পাস লৈকে আৰু ইয়াতো আপোনালোকে বয়সটো কিমান থাকিব মন কৰিব বন্ধু বান্ধৱীসকল হেতু মই কবলৈ বিচাৰি আছো ইয়াতে সো আমাৰ যেটো ইয়াতে মন কৰিব আসাম পুলিচ যেটো আমাৰ গ্ৰেড 4 পোষ্ট আছে ইয়াতে আপোনালোকে চাব আমাৰ বয়সটো কিমান লাগিব ইয়াতে ফাইনালি আহি গল সো আমাৰ ইয়াতে বয়সটো 18 to 25 ইয়াৰ্স লাগিব ঠিক আছে যেটো আমাৰ কমান্ডো ব্যাটালিয়নৰ যেটো গ্ৰেড 4 মুকলি কৰি দিয়া হৈছে তাতে আমাৰ 18 পৰা 25 বছৰ লৈকে থাকিব আৰু আমাৰ যেটো ইয়াতে মন কৰিব আসাম পুলিচ এন্ড ডিজিচিডি এন্ড সিএজি আছে তাতে আমাৰ 18 পৰা 40 বছৰ লৈকে থাকিব এন্ড আমাৰ এক্স ইলেকশন দিয়া হয় আদাৰ্স এটো আপোনালোকে সকলো জানে আৰু লগতে ইয়াতে পঢ়া-শুনা চাব বন্ধু বান্ধৱীসকল ইয়াতে কোৱা হৈছে যে আমাৰ 8 পাছৰ পৰা 12 পাছ লৈকে অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে মানে 8 পাছ হলে এই আমাৰ যেটো গ্ৰেড 4 পোষ্ট আছে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব লগতে ইয়াতে বন্ধু বান্ধৱীসকল আদাৰ্স সাৰ্টিফিকেটৰ কথা কোৱা হৈছে ইয়াতে মন কৰিব যেটো আমাৰ আইটিআই এটো ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ মেজন ঠিক আছে তাৰ পিছত আমাৰ টেইলৰ সো বহুত আমাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে ইয়াতে চাব আমাৰ কুক আছে বাৰবাৰ আছে ধবি আছে ওয়াটাৰ কেৰিয়াৰ আছে কবলাৰ আছে সো আমাৰ বহুত পোষ্ট মুকলি কৰি দিয়া হৈছে সো ইয়াতে ক'বলৈ গ'লে ভিডিওটো বহুতে আৰু দীঘলীয়া হ'ব তাৰ পিছত আহি গ'ল আমাৰ নেক্সটত আহি গ'ল কি বন্ধু বান্ধৱীসকল ইয়াতে মন কৰিব ৰিক্ৰুটমেন্ট ফৰ 30 পোষ্ট অফ সাফাই কৰ্মচাৰী ফালৰ পৰা মুকলি কৰি দিয়া হৈছে ইয়াতো আমাৰ সেম যেটো আমাৰ 8 পাস লাগিব 8 পাস হলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব তাৰ পিছত আহি গ'ল ইয়াতে আমাৰ মন কৰিব যেটো বন্ধু বান্ধৱী হলে ইয়াতে মন কৰিব 1 খন 2 খন 3 খন 4 খন 5 6 এইফালে আপোনালোকৰ 7 8 9 10 11 12 13 14 16 ঠিক আছে টোটাল আমাৰ যেটো 15 16 খন নোটিস মুকলি কৰি দিয়া হৈছে আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্টৰ কাৰণে সো বন্ধু বান্ধৱীসকল আৰু মই নেক্সট ভিডিও দিবলৈ চেষ্টা কৰিম যে আমাৰ কিমান হতবা লাগিব এক্সট্ৰাকে ঠিক আছে সো আজি কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কে ৰাখিব কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন লগতে এনালাইটিক ভিডিওবিলাক সকলোৰে আগত পাবলৈ জয় অসম